Hello guys, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল বৰ্তমান। ইমান দিনে ভাল নাছিলে বাৰু, অকণমান অসুখ হৈ আছিলে কাৰণে মই ব্লগ একেবাৰে বনোৱা হোৱা নাছিলে। আৰু আজি যেহেতু সকলোৱে জানে মেট্ৰিকৰ ৰিজাল্ট দিছে, সেইকাৰণে মই যাওঁ জংঘল বস্তি, কিয়নো বাল ল'ৰাটো মেট্ৰিক পৰীক্ষাত ভাল কৰিছে আৰু 5টাত লেটাৰ পাইছে। গতিকে যাওঁ চেলিব্ৰেশ্যন অকণমান কৰি আহোঁ। গতিকে চাই থাকক, দেখাম মই তেখেতলোকৰ ঘৰত গৈ। বাক মোৰ ইয়াৰ আগৰ বিয়াৰ ব্লগটো যদি চাইছে আপোনালোকে, তাত বা যদি দেখিছে, গতিকে তেখেতৰে ল'ৰা হয়। গতিকে চাই থাকক গাইজ। গৈ আছোঁ গাইজ। গাইজ আহি পাই গ'লোঁ। এইটো হৈছে বাহঁতৰ ঘৰ আৰু আহি মাৰিয়ে চাইছোঁ ৰাস্তাত ৱেলকাম কৰি আছিলে আৰু পুনমা इतना अंधेरा कायम गाइस पूरा एकदम मिठाई बाटर লাগি আছে একদম রাস্তাত মাটি মাটি কৈ আছে বাপ্পা ইমান সুন্দৰী হৈ আছে गाइस আহি পাই গলো আৰু এইটো আমাৰ What's up guys, my name is Karan और आप देख रहे हैं my new vlog 16 कविता ब्लॉग 16 मालूम नहीं, ये तो मेरा घर का बुला हुआ नाम है। भूल गया मेरा छोटा बच्चा है। और लाइक और चैनल को सब्सक्राइब कर दीजिए पहले और ऑल पर सेट कर दीजिए गाइस এইটো মোৰ লৰা সৰু লৰা ন সৰু লৰা ন ডাঙৰটো যেতে এবাৰ মেট্ৰিক পাস কৰিছে আৰু ক'ত গ'ল ক'ত निब्बा নিব ক'ত ফুৰি আছে বোলে গাইস পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিছে যেহেতু কেইটাত মানে হেৰি পাইছে লেটাৰ পাইছে কৈ দিয়া 5টা লেটাৰ পাইছে আৰু এছামিছটো অলপ 53 এই কম নহয় এই ককাইক খুচি থাকে মানে ফেইলটো কৰা নাই কাকো সেইকাৰণে মই বহুত ভাল পাইছোঁ গতিকে গাইছ নিম নাই ঘৰত আহিলে মই দেখাম আৰু এইটো হৈছে আমাৰ বাহঁতৰ ঘৰ। গতিকে চাই থাকক মোৰ ব্লগছবোৰ ইমান দিনৰ মূৰত দিছোঁ যিহেতু চাব দেই সকলোৱে গাইছ আহিলোঁ বাহঁতৰ আহি কিনে আৰু ছাৰহঁতক লগ পালোঁ আমাৰ গাৰ্লছ স্কুলৰ ছাৰ বীৰেন ছাৰ তেখেতৰ নাম আহি সেৱা চেৱা ল'লোঁ বহুত দিনৰ পিছত লগ পালোঁ আজি তেনেকুৱাকৈ সন্মুখাসন্মুখীকৈ গতিকে খুব ভাল লাগিলে স্কুলৰ দিনৰ কথাবোৰ মনত কৰিলে ছাৰে আশীৰ্বাদ দিয়ে যেন সদায় যেন আমি আগবাঢ়ি যাওঁ আৰু ভাল কামবোৰ কৰি যাব পাৰোঁ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে ভাল কামৰ ক্ষেত্ৰতে হওক গতিকে এনেকুৱা কেতিয়াবা বহুত দিনৰ মূৰত স্কুল এৰাৰ পিছত লগ পালে ছাৰহঁতক বহুত ভাল লাগে আৰু কিবা আৱেগিক হৈ পৰোঁ সেই দিনবোৰ মনত পৰি আহে ক্লাছত পঢ়োৱা শিকোৱা গালি দিয়া মৰমেৰে বুজোৱা গতিকে চাই থাকক আমাৰ ল'ৰা এতিয়াও আহি পোৱাই নাই ফ্ৰেণ্ডবোৰৰ লগত গৈছে চেলিব্ৰেশ্যন কৰিছে যিহেতু আজি ফূৰ্তিৰ দিন চবেই গতিকে মই সৰু মৰু এটা চেলিব্ৰেশ্যন আনিছোঁ বাৰু দিন তাইক এবাৰ পৰা নিদিওঁ আৰু ডাঙৰ হৈ গ'লা যে লাষ্ট টাইম দিছোঁ ন ভালদৰে পঢ়িবা কংগ্ৰেচুলেশ্যন গাইছ এইটোৱে মোৰ ডাঙৰ ল'ৰা হেকেৰা যাওঁ বাই বাই গাইছ আহি পাই গ'লোঁ ঘৰ জখিনি মখিনি হৈ গ'লোঁ বৰষুণ দিছিলে আৰু সেনেকৈ আহি গ'লোঁ আহি মেলি এতিয়া কাপোৰ চাপোৰ খুলি লওঁ ফ্ৰেছ ফ্ৰেছ হৈ লওঁ তাৰপিছত আজিলৈকে ইমানখিনিয়ে চাই থাকিব আৰু ভাল ভাল ৰিজাল্টবোৰ পাই কিনে সঁচাকৈ ভাল লাগিছে আৰু চবেই আলহীবোৰ আহিছে তেখেতলোকৰ ঘৰতো আৰু সুধিছে যে কেনেকৈ কি পঢ়িবা কি নাই এতিয়া ছায়েন্সত পঢ়িব বাল ল'ৰা হয় বাল ল'ৰা মানে আৰু মোৰে ল'ৰা তেনেকৈ দেখোঁ মানে সৰুৰ পৰা মই তাক পাইছোঁ যে সেইকাৰণে মানে নিজকে নিজৰ নিচিনা পাওঁ আৰু পোৱালিকেইটা মোক নেৰে সৰুটোতো একদম ক'বই নালাগে আপোনালোকক কেনেকুৱা ৱেলকাম কৰিছে চাইছে নহয় গতিকে সেইটো সৰু বাৰ দুটাই ল'ৰা তাৰপিছত আকৌ এতিয়াতো সকলোৰে ঘৰত মানে কি ক'ম আৰু ফূৰ্তি আৰু যিসকলৰ বেয়া হৈছে তেখেতলোকৰো মানে আশা আছিলে যিহেতু পাছ কৰিবলৈ বা একো নাই বেয়া হৈছে বুলিকে মনত দুখ কৰিব নালাগে বা বেলেগ কথা ভাবি থাকিবলৈ নালাগে ভালদৰে পঢ়া আৰু নেক্সট টাইম বেষ্ট কৰি কেনে দেখাবা আমাৰ ঘৰটো ভাড়াঘৰ ছোৱালীবোৰ আছিলে যে গাইছ তেখেতলোকৰ ভিতৰতো চাৰিজনী আছিলে চাৰিজনীৰ ভিতৰত
দুজনী ছেকেণ্ড ডিভিজন গৈছে আৰু এজনী থাৰ্ড ডিভিজন, এজনী বেয়া হৈছে। আৰু মোৰ বাৰ ল'ৰা, ডাঙৰ বাৰ মানে মামাৰ ডাঙৰ ছোৱালী, তেখেতৰ ঘৰ কাৰ্বি আংলঙত, তেখেতৰো ল'ৰা মেট্ৰিক দিছিলে এবাৰ, বাৰ ডাঙৰ ল'ৰা, সিও ছেকেণ্ড ডিভিজন মাৰিছে। আৰু গতিকে গাইজ পিৰপিলা সিহঁতৰ ঘৰতো গৈছিলোঁ মই, তাৰ বাও ছেকেণ্ড ডিভিজন, গতিকে কালি সিহঁতৰ ঘৰত যাম, প্ৰগ্ৰাম আছে, মাতিছে। গতিকে চাই থাকোঁ। আজিলৈ ইমানখিনিয়ে, ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই বাই, আজিলৈ ইমানখিনিয়ে, গুড নাইট।